Hello friends, আজি মোৰ ভন্টি ৰজৰ বাৰ্থডে। এয়া মোৰ ভন্টি ৰজ। আজি আমি ভন্টি বাৰ্থডে উপলক্ষে আঠখেলীয়া নামঘৰলৈ যাম। এয়া মোৰ পাপা, এয়া মোৰ মা। এয়া আমি অভাৰ ব্ৰিজত উঠিছোহি। এয়া ফকাটিং অভাৰ ব্ৰিজ। আমি অভাৰ ব্ৰিজৰ পৰা নামিবলৈ লৈছো। এয়া আমি নামঘৰৰ গেটটো ওচৰ পাইছোহি। এয়া গেটেদি সোমাই আহিছো। এইখিনিত পাৰ্কিং কৰে। এয়া আমি শৰাই বস্তু কিনিছো, লগতে ধূপ আৰু চাকিও কিনিছো। এয়া ভন্টি আৰু মা, এয়া মোক ধূপ চাকি দিছে। এয়া আমি নামঘৰলৈ গেটখনেদি সোমাই গৈছো। এয়া আঠখেলীয়া নামঘৰৰ বাটচুৰা। কি সুন্দৰ পৰিৱেশ। এয়া পাপা আৰু ভন্টি, লগতে ময়ো আছো। আমি গৈ আছো নামঘৰৰ ভিতৰলৈ। এয়া মই শৰাই বস্তু দিবলৈ গৈছো। এইফালে শৰাই বস্তু লয়। এয়া মায়ে শৰাই বস্তু দিছে। ইয়াতে শৰাই খৰচ ভৰাইছো। এয়া আমি চাকি দিবলৈ গৈছো। ইয়াতে চাকি জ্বলোৱা হয়। নামঘৰৰ ভিতৰত চাকি জ্বলাব নিদিয়ে। এইদৰে ইয়াতে চাকি বন্তি জ্বলাই যাব লাগে। এয়া আমি গৈ আছো। আৰু ইয়াতে সকলোৱে চাকি বন্তি জ্বলাইছে। আৰু ইয়াত কি সুন্দৰকৈ সজাই তোলা হৈছে। এয়া
চাকি জ্বলাবলৈ লৈছে মায়ে। এয়া বহুতো চাকি জ্বলি আছে। সকলোৱে ইয়াতে চাকি জ্বলাইছে। এয়া মায়ে চাকি জ্বলাইছে। এয়া চাকি জ্বলাই আছে। এয়া মায়ে ধূপ জ্বলাবলৈ লৈছে। এয়া মায়ে ধূপ জ্বলাইছে। এয়া মায়ে সেৱা কৰিছে। এয়া ভণ্টিয়ে চাকিৰ ওচৰত পইচা ভৰাইছে। চাকিৰ খৰচ। এয়া আমি নামঘৰলৈ যাবলৈ লৈছোঁ। এয়া হৈছে আঠখেলীয়া নামঘৰ। এয়া দুফালে দুখন সুন্দৰকৈ সৰাই আছে। এয়া হৈছে আঠখেলীয়া নামঘৰ। এয়া আমি নামঘৰৰ ভিতৰলৈ সোমাই গৈছোঁ। এয়া ভণ্টিয়ে মই সেৱা কৰিছোঁ। এয়া কাষতে জয় বিজয়। এয়া নামঘৰৰ ভিতৰৰ পৰিৱেশ। এয়া মণিকূট। ইয়াতে ভাগ থপনা আছে। মণিকূটৰ চৌপাশে গ্লাছেৰে সজাই থোৱা হৈছে। এয়া সকলো এইদৰে বহি আছে। এয়া প্ৰসাদ বিতৰণ কৰিছে। এয়া প্ৰসাদ সৰু গাড়ী এখনত ঠেলি ঠেলি নি আছে। এয়া প্ৰসাদ দি আহি আছে। এয়া এইদৰে প্ৰসাদ
আছে। এয়া ঘৰৰ কাৰণে পলিথিনত প্ৰসাদ বান্ধি দিছে। এয়া সৰু সৰু ল'ৰাবিলাকে কল বিতৰণ কৰিছে। এয়া ভণ্টিয়ে এইদৰে সেৱা কৰিছে। এয়া পাৰ ধৰিব খুজিছে ভণ্টিয়ে। ধৰাকে যোৱা। এয়া ভণ্টি নামি গৈছে। এয়া নামঘৰৰ ঘূৰি ফুৰিছে ভণ্টিয়ে। এয়া নামঘৰৰ ভিতৰৰ দৃশ্য। এয়া গ্লাছেৰে বেৰি থোৱা মণিকূট এভাগ। পৱা এখন। এইদৰে সুন্দৰকৈ সজাই তোলা হৈছে। এয়া মই আৰু ভণ্টি। এয়া নামঘৰৰ চৌপাশৰ দৃশ্য। এয়া ভণ্টিয়ে পাৰ ধৰিব খুজিছে। এয়া নামঘৰৰ কাষতে এভাগ পুখুৰী আছে। এয়া নামঘৰৰ চৌপাশ। এয়া কাষতে নামঘৰৰ পুখুৰী। ইয়াত মাছ, কাছ আদি আছে। আপোনালোকৰ যদি ভিডিঅ'টি চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।